ৰহ বন্ধুসকল অলপ চাৰগাঁও গোসাঁই পুখুৰী মীন মহলৰ ৰিয়েল হিষ্টৰীকে অলপ শুনো। মীন মহলটো বহুত আগতে আজি সুভাষ ৰাভাই কোৱাৰ দৰে 120 বছৰমান আগৰ তেতিয়াৰ পৰা বহু বছৰ ইয়াৰে ৰাইজে তাৰমানে মাছ মৰা পুৰুষ মহিলা সকলোৱে মানে বনৰীয়া মাছ হিচাপত মানে উমৈহতীয়াকৈ মানে মাছ মাৰি মানে মানুহবিলাকে এই পুখুৰীটো মানে দখল কৰি আছিল সকলো ৰাজহুৱা হিচাপতে। তাৰপিছত আমাৰ গাছবাৰী গাঁৱৰে অৱশেষত পিটনিপুৰাত গিন্দলুমৰা নামেদি বুঢ়া এটা তেতিয়া হয়তো চনটো মই মনত নাই, তেওঁ হেঁচাৰ এটা ইয়াতে যোগ্য মানে ল'লে। তেওঁ সিঁচি মিলি তেতিয়া কোনো ফালৰ পৰা আক্ৰমণো কৰা নাছিল। তেওঁ দখলৰ গাছবাৰী গিন্দলুমৰাই দখল কৰাৰ পিছত তাৰপিছত লাহে লাহে আমাৰ ৰাজহুৱা সমিতিয়ে মানে জাগি উঠিল যে আমি নিশ্চয় পুখুৰীটো পিকনিক গুচোৱাই আমি ৰাইজে মানে দখলত আনো এনেধৰণৰ। তেতিয়া হয়তো এই তৰাবাৰী চুবাৰ প্ৰিয় আছিল আৰু আমাৰ এইখিনি ওচৰ পাজৰ সকলো ৰাইজে আছিল, মাত্ৰ ইটো চুবাই নাছিল এই চাৰগাঁও চুবাটোৱে। চাৰগাঁও চুবাটো তেতিয়াও মানে জড়িত নাছিল। তাৰপিছত আমাৰ এই তৰাবাৰী চুবাটো কেইবছৰমান আমাৰ মিল সমিতিৰ লগত মানে জড়িত আছিল। তেওঁলোকে ইয়াতো মানে মাটি খান্দাত বা কিবা তেনেকুৱাকৈ মানে ভুক্তভোগী আছিল আমাৰ এই ৰাইজৰ লগতে। আৰু ইয়াতে খানা পিনাগিলা একেলগে চলিছিল। চলাত কি হ'ল, আমাৰ লাহে লাহে আমাৰ প্ৰাইমেৰী সমিতি এখন চাৰগাঁও প্ৰাইমেৰী সমিতি এখন গঠন হ'ল। তাতে হয়তো আমাৰ কিবা ঘৰ দুৱাৰ বিভিন্ন কৰি সেনে বাঁহ বেতেৰে আমাৰ মাটি অলপ দখলত আহিল। প্ৰাইমেৰী সমিতিয়ে দখলত অহাত আমাৰ তেতিয়া আমাৰ এই সুভাষ ৰাভা আৰু কোনামাৰা মংগল ৰাভা তেওঁ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আছিল, তেওঁলোক দুজন। সিহঁতৰ দিনত তৰাবাৰী চুবাৰ ইতিমধ্যে ইয়াতে চাৰগাঁৱত এটা বান্ধ আছিল। বান্ধৰ পৰা তেওঁলোকে 4টামান ফিচাৰী মানে তেওঁলোকে পাইছিল। বান্ধৰ মাটি নদীৰ পুতিত চাবা। তেতিয়া সুভাষ ৰাভা আমাৰ তেওঁ প্ৰেচিডেণ্ট আছিল নেকি, তেওঁ গৈছিল বোলে তৰাবাৰী চুবা বোলে আমাক প্ৰাইমেৰী অনুষ্ঠানটো চলি যাবৰ কাৰণে কাৰ্যালয়টো চলি যাবৰ কাৰণে আমাক এটা ফিচাৰী সাধাৰণ চাবা সৰু পুখুৰী এটা হ'লেও এৰি দিয়ে বুলি। তেওঁলোকতো কোনো পধ্যে মানে মান্তি নহ'ল, আমি পুখুৰী মুঠতে ইয়াত এৰি দিয়া নহ'ব। তাৰপিছত আমাৰ লাহে লাহে তেওঁলোকে এই পুখুৰীটোৰ মীন মহল সমিতিৰ লগত যুগুতটো কেনেধৰণৰকৈ হ'বৰ কাৰণে তেওঁলোকে হয়তো আলোচনা কৰিছিল। মই তেতিয়া আলোচনাত নাছিলোঁ। তাৰপিছত লাহে লাহে মোক এই পুখুৰীত মাতি আনি পুখুৰীপাৰ মিটিঙত মোকো মানে ইয়াতে পৰিচালনাকাৰী প্ৰেচিডেণ্ট হিচাপত মানে বহোৱাৰ মানে এটা যোগ্যতা দিলে। পিছত যোগ্যতা হোৱাৰ পিছত মই তথাপিতো প্ৰেচিডেণ্ট আছিলোঁ যদিও পুখুৰীটো দখলত কোনো জড়িত নাছিল। তাৰপিছত মই সকলোকে তাৰমানে আমাৰ যিটো টেণ্ডাৰ খুব কম পইচা আছিল তেতিয়া টেণ্ডাৰৰ পইচাবিলাক যাতে আমি পানীও নুশুকাওঁ মাছো নমৰোঁ এনেকুৱা এটা ভাবত আমি সকলোকে মানে এই টেণ্ডাৰৰ পইচাখিনি ইয়াতে দৌল সভা এখন গঠন হৈছিল আগতে। দৌল সভাখনটো পৰিচালনা কৰাৰ কাৰণে বা দৌল সভাখনটো চলাই নিবৰ কাৰণে আমি এইকেইটা কেইটামান পইচা আমি সুতত দিওঁ। সুতত দিলে আমি সুতটোৰে আমি দৌল সভাখনটো চলাই যাম বুলি। তাৰপিছত তৰাবাৰী বুলিও দিছিলোঁ আমি পইচাটো, তাতো দিলোঁ 2জনমান ব্যক্তি। তাৰপিছত যেতিয়া আমাৰ সময় আহে এই দৌল সভাখনৰ চ'ত মাহৰ ভিতৰতে আমি মানুহখিনি গোট খাই সদস্যখিনি গোট খাই আমি পইচা পাতি উঠা উঠি কৰি আমি দৌল সভাখনটো হয়তো সাধাৰণ নামেই হওক বা খলি পাতিয়ে হওক তেনেকুৱাকৈ মাতি আমি দৌল সভাখনটো আমাৰ কাৰ্যসূচীটো পুৰণাৰ যিটো মীন মহল সমিতিয়ে মানে কাৰ্যসূচী এটা লৈছিল দৌল সভাখন, সেই অনুষ্ঠানটো আমি চলাই যাবৰ কাৰণে আমি সুতৰ পইচাৰে চলাম বুলি। তাৰপিছত তেওঁলোকে খবৰ দিলেও নাহে, মিটিঙত মাতিলেও নাহে। অৱশেষত প্ৰথমতে চিঠি পত্ৰ দিছিলোঁ, কোনো গুৰুত্বই নিদিয়ে, নাহিয়ে তেওঁলোকে। নহয় মিটিঙো দিয়া আছিল এখন, মিটিঙতো এতিয়া নহ'ল। তাৰপিছত লাহে লাহে তেওঁলোকক তাৰমানে আমি ভাবিলোঁ হয়তো তেওঁলোকে নিজকে লাজ পায়, এৰা ধৰা কৰিল নেকি এই চুবাটো তৰাবাৰী চুবাটো। হয়তো আমাৰ প্ৰাইমেৰী সমিতি যেনেধৰণকৈ ফিচাৰী এটা মানে খুজিছিল
তেওঁলোকে দিয়াৰ কাৰণে কিন্তু মাটি নহয় নিজকে লাজ পাই মানে এই পুখুৰীটো আমাক এৰি দিব নিছে তাৰপিছত তেওঁলোকক আৰু খা খবৰ কৰা নহ'ল তাৰপিছত লাহে লাহে আমাৰ টেণ্ডাৰ আকৌ আহিল এই ইটো চুবাই চাৰগাঁও চুবাৰ পৰা মই এখন চিঠি দিলেগৈ আমি তেওঁলোকেতো কোনোদিনে আমাৰ লগত হেৰি মিটিঙত আহে বা আমাৰ এতিয়া পিকনিক ওলাই বা মাটি কটাত কোনোদিনেতো আমাৰ এতিয়া হোৱা নাছিল বা তেওঁলোকে ভুক্তভোগী বা অংশীদাৰ নহয় আমি তেওঁলোকক আজি একেদিনা আমি টেণ্ডাৰৰ মানে হেৰি হ'ব অংশীদাৰ হ'ব দিব নোৱাৰোঁ আৰু তেওঁলোকে টেণ্ডাৰৰ অংশীদাৰ হোৱাৰ লগে লগে হয়তো তেওঁলোকে দখলটো কিজানি অলপ বেলেগ ফালে চিন্তা চৰ্চা কৰিব পাৰে বুলি হেনে আমাৰ প্ৰাক্তন সমিতিসকলে মানে বাধা কৰিল তাৰপিছত আপোনালোকে দেখোন হেৰি তাতে পুখুৰীটো কোনোদিনে মানে আমাৰ মিটিং হয় কিবা কাম কাজ চলি থাকে তাততো কোনোদিনে হেৰি নহয় বা অংশীদাৰো নহয় বহীপত্ৰটো কোনো এজন মানে তাতে অংশীদাৰ বুলি এজনৰ ব্যক্তিকৰ নাম নাই তেনেকুৱা অৱস্থাত আমাৰ টেণ্ডাৰৰ ভুক্তভোগীৰ কাৰণে আপোনালোকে বাধা আৰু কৰিছে আৰু লগতে টেণ্ডাৰৰ পইচাটো আমি খুব কম টকাত দিয়া হয় তাৰমানে আমাৰ এই হেৰি যিসকল অংশীদাৰ ভুক্তভোগী কষ্ট কৰা তেওঁলোকৰ মাজতহে আমাৰ টেণ্ডাৰ দিয়া হয় কিন্তু বাহিৰা মানুহ আমি কেতিয়াও টেণ্ডাৰ দিয়া নহয় তাৰপাছত তেওঁলোকে অলপ ঘূৰি আহিল ঘূৰি অহাৰ পিছত হয়তো ইয়াতে এখন মিটিং আছিল বোলে মিটিঙত তেওঁলোকে সেই কথাষাৰো কিজানি উত্থাপন কৰিছিল দুবাৰকৈ মানে টেণ্ডাৰৰ কাৰণে আমি চিঠি পত্ৰ প্ৰেৰণ কৰা বুলি না মই তেতিয়া মিটিঙত অহা নাছিলোঁ মই কথাখিনি শুনি আছিলোঁ সেই তেনেকুৱা চুবাই তাক আমি ইয়াতে অংশীদাৰ নথকা চুবাই তাক আমি টেণ্ডাৰত দি পিছত যে আমি মানে নিজকে আমি কাৰ্যকৰী বুদ্ধিটোৱে মৰাৰ বাহিৰে কোনো কথা নাছিল তেতিয়া আৰু সেই কথা লৈ তেওঁলোকে আৰু বেলেগ কি আজি কয় আৰু তেওঁলোকে কেছ দিছে কেছ দি তেওঁলোকে উঠাই লয় আজি কেনেধৰণৰ তেওঁলোকে এলিমেণ্ট এই পুখুৰীটো এলিমেণ্ট হ'ব পাৰে ইয়াতে কোনো বছৰে মানে আমি জনাত আমি দেখাত কোনো বছৰে তেওঁলোকৰ দখল নাছিলে দখল নাই তেওঁলোকে এতিয়া মাটি কাটোতে কিমান মানুহে কষ্ট পৰিশ্ৰম কৰিব লগা হ'ল আৰু ইফালে পিকনিক তোলা আগতে মাছ মৰা তেনেকুৱা ক্ষেত্ৰত কোনো বছৰে মানে অংশীদাৰ নাছিল তেনেকুৱা এখন চুবাক আমি ৰাইজে কেতিয়াও দিয়া সম্ভৱ নহয়